মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে কোনে নামৰ কবিতাটো নিশ্চয় পঢ়িলা। কবিতাটো তোমালোকে নিশ্চয় বুজিও পাইছা, তথাপি মই কবিতাটোৰ বিষয়ে অলপমান কথা কৈ দিম। এই কবিতাটোত কৈছে যে এই যে আমি বহুত বস্তু দেখা পাওঁ, সেই বস্তুবোৰ কোনে সাজিলে, কেনেকৈ আহিল আমি জানো। কিন্তু কিছুমান বস্তু আছে যিবোৰ কোনে গঢ়িলে বা সাজিলে, কেনেকৈ সৃষ্টি হ'ল, ক'ৰ পৰা আহিল আমি একেবাৰে নাজানো। গতিকে এই নজনা কথাবোৰ জানিবলৈ আমাৰ মনত কৌতূহলৰ সৃষ্টি হয়। বিশেষকৈ তোমালোকৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীৰ মনত বেছিকৈ কৌতূহল হয়। এতিয়া কবিতাটোত কি কৈছে চোৱাচোন। কৈছে, ঘৰবোৰ হেনো সাজে মিস্ত্ৰীয়ে, আৰু সাজে মেজ চকী, কোনে বাৰু সাজে ধুনীয়া আকাশ, দিয়ে তাত তৰা আঁকি। ঘৰবোৰ যে মিস্ত্ৰীয়ে সাজে আৰু যে চকী মেজবোৰ মিস্ত্ৰীয়ে সাজে, সেই কথা আমি আটায়ে জানো। কিন্তু এই যে ধুনীয়া আকাশখন বাৰু কোনে সাজে, কোনে সৃষ্টি কৰিলে? আৰু যে আকাশত ৰাতি তৰা ওলায়, সেই তৰা ভৰি থকা আকাশখন বাৰু কোনে সাজিলে? আমিতো একেবাৰে নাজানো, জানিবৰ মন যায় নহয়নে? আৰু কি কৈছে শুনা। কৈছে, মোৰ চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে দেউতাই, ফুলবোৰে বাৰু ৰঙা নীলা এই চোলাবোৰ ক'ত পায়? এই যে আমি বিভিন্ন ৰঙৰ চোলা পিন্ধোঁ, ৰঙা, নীলা, সেউজীয়া, হালধীয়া বিভিন্ন ৰঙৰ, এই চোলাবোৰ আমাক মা দেউতাই আনি দিয়ে, নহ'লে কোনোবা আপোন মানুহে আনি দিয়ে। গতিকে আমি জানো চোলাবোৰনো কেনেকৈ আমি পিন্ধিবলৈ পালোঁ। কিন্তু ফুলবোৰে বাৰু ৰঙা নীলা চোলাবোৰ ক'ত পায়? ফুলবোৰৰতো বিভিন্ন ৰং থাকে নহয়নে? হালধীয়া, গুলপীয়া, ৰঙা বিভিন্ন ৰং থাকে। সেই ফুলবোৰে যেন বিভিন্ন ৰঙৰ চোলা পিন্ধি থাকে, এই চোলাবোৰ বাৰু ফুলবোৰে ক'ৰ পৰা পায়? কবিয়ে কৈছে, আকাশ গঢ়োতা খনিকৰজন কেতিয়াবা পালে চিনি, তেওঁকে সুধিম ইমান ফুলক কোনে দিয়ে চোলা কিনি। কৈছে যে আকাশ যিজনে গঢ়িছে, খনিকৰজন, যি বস্তু গঢ়ে তেওঁ খনিকৰ বুলি কোৱা হয়, তোমালোকে জানা নহয়? গতিকে আকাশ গঢ়া খনিকৰজনক যদি কেতিয়াবা আমি চিনি পাওঁ, কেতিয়াবা যদি আমি লগ পাওঁ, তেন্তে তেওঁকে সুধিম এই ফুলবোৰকনো কোনে ইমান চোলা কিনি দিয়ে, আমি তেওঁকে সুধিম। বুজিলা নহয় কথাটো? যে কিছুমান বস্তু আমি কেনেকৈ সাজোঁ, কেনেকৈ আহিল আমি নাজানো, আৰু কিছুমান জানো। গতিকে কবিয়ে কৈছে, যদি কেতিয়াবা সেই নজনা কথাবোৰ সুধিবৰ কাৰণে আকাশ গঢ়া খনিকৰজনক লগ পাওঁ, তেন্তে আমি আটাইবোৰ কথাই সুধি ল'ম। এতিয়া কবিতাটো কোনে ৰচনা কৰিছে জানানে? কবিতাটো ৰচনা কৰিছে মানে কবিতাটোৰ কবি নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাৰ নামো চাগে তোমালোকে শুনিছা। নৱকান্ত বৰুৱাক এখুত ককাইদেউ বুলিও জনা যায়। তেওঁ সৰু ল'ৰা ছোৱালীৰ কাৰণে বৰ ধুনীয়া ধুনীয়া কবিতা, কাহিনী আদি ৰচনা কৰি থৈ গৈছে। তেওঁ ৰচনা কৰা কিছুমান কিতাপৰ নাম হ'ল কেৰেলোৱাৰ ৰেল, মই টুনিয়ে টুনটুনালো, শিয়ালি পালেগৈ ৰতনপুৰ, আখৰৰ জখলা, ভতুকাৰে ভূ। এই কিতাপবোৰ যদি তোমালোকে পঢ়ি বৰ মজা পাবা, বৰ ভাল পাবা। গতিকে যেতিয়াই সুযোগ পোৱা এই কিতাপবোৰ পঢ়িবা।